হেল্ল' গাইছ, যোৱাকালি বৰ ডাঙৰ ঘটনা এটা হৈ গ'ল নহয়। মানে কি হ'ল, গাঁৱৰ ৰাইজে মোক বৰলাকা হিচাপে চিনি পায়। মোক অলৰেডি 20জনী ছোৱালীয়ে বিয়া নাপাতো বুলি ৰিজেক্ট কৰিছে। ভাগ্য ভাল যে 21 নম্বৰ ছোৱালীজনী পালোঁ আৰু তাইও মোক খুব ভাল পায়, ময়ো তাইক খুব ভাল পাওঁ। এনেকৈ বিয়াৰ কথা পাতিবলৈ সপৰিবাৰৰ সৈতে যোৱাকালি মই তাইৰ ঘৰলৈ গ'লোগৈ। তাই মোক লাহেকৈ মিচিকে হাঁহি মাৰি কাণে কাণে আহি ক'লে যে মোৰ সৈতে এতিয়ালৈকে কেইজনী ছোৱালীক ভাল পাইছিলা। এই খুৰাৰ পুতেকটোৱে টপককৈ চিঞৰি দিলে নহয়, এক কিছ। তাই উঠিল খং। মানে তুমি মোৰ সৈতে 21 নম্বৰ ছোৱালীক ভাল পাইছা, মানে তোমাক 20জনী ছোৱালীয়ে ৰিজেক্ট কৰিছে, মানে তোমাৰ কিবা এটা সমস্যা আছে। বিয়া ভাঙি গ'ল। খং উঠিল, খুৰাৰ পুতেকক দিলোঁ ধুই ঘোচা মাৰি, একে ফ্লেট হৈ গ'ল। এতিয়া সিহঁতৰ ঘৰ আমাৰ ঘৰ পূৰা কাজিয়া। পিছত গম পালোঁ যে সি বোলে 21 মানে এটা চুমাৰ কথাহে কৈছিলে। ময়ো কি ভাবিলোঁ আৰু গ'ল তাই। এতিয়া 22 নম্বৰ ছোৱালীক ক'ত পাম, নে বৰলাকাওহে মৰিমে।